Hello guys, good morning. Welcome my YouTube channel. আমি এটা বজাৰ যাওঁ কি পাওঁ বজাৰত অলপ পাহাৰীয়া বস্তু কি পাওঁ গাইছ লম গৈ পালে লম গাইছ চাই দিব ভিডিঅ'টো মোৰ চেনেল যদি নতুন ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰিব গাইছ লাইক যেহেতু যোৱাকালি বিয়া খাব গৈছিলোঁ মানে বিয়া খোৱাৰ টোপনি ক্ষতি হৈ আছে চাই থাকক এতিয়া আমি গৈছোঁ এখন বজাৰ আছে মানে ওচৰতে তো বজাৰখন এনেই চাব আহিছোঁ আমি এক্সপ্ল'ৰ কৰিম আৰু কি কি পোৱা যায় তাত তো গাইছ চাব পাৰে এইবিলাক মানুহ গৈ আছে বজাৰত আৰু আমি আহিছোঁ কেইজনমান 3-4জন এইফালে কিষানো আছে গৈ আছোঁ আৰু বজাৰত চাই থাকক ফাইনেলি আহি পাই গ'লোঁ আমি বজাৰ এই সৰু সৰু বজাৰ বেছি ডাঙৰ নহয় কি পাওঁ বজাৰত চাব পাৰে গাইছ এই হাঁহি আছে পূৰা কিবা ফূৰ্তি লাগিছে নেকি কি ফূৰ্তি লাগিছে না বজাৰত আহিছে নাই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড কিবা হ'ল নেকি মুড়ি লাৰু আছে মুড়ি লাৰু কোনফালে গাইছ এইফালে চাব পাৰে মুড়ি লাৰু আছে এইফালে চাব পাৰে কিষানে কি লৈছা কিষানে লোৱা নাই গাইছ এনে সুধিছোঁ খুৰাক দামবিলাক মানে ইয়াত গছৰ বুলি বিক্ৰী কৰিব আনিছে এইখিনি হৈছে বন্ধাকবি এইটো হ'ল ওলকবি আৰু এইফালে হৈছে ফুলকবি পুলি আৰু কিমান কৈছে এইটো পুলিটোৰ দাম এইটো 20 টকা গাইছ যোৱাকালি টোপনি ক্ষতি হৈছিলে ঐ কিষান চানা খাৱা কিষান ভাই চানা খাৱা চানা বনাব দিছোঁ 10 টকা দিয়ক কেঁচা চানা খাম আমি কেঁচা চানা খাম এতিয়া কেঁচা চানা টোপনি ক্ষতি হৈছে গাইছ ভাল অলপ বেছি তো গাইছ চানাটো আনবক্সিং কৰি ল'লোঁ এতিয়া খাম চানা খাম লগত আৰু পুৰি চুৰি খাম এয়া গোটেই আছে চানা খালে পুৰিও আহি পাই গ'ল পুৰিও খাম এতিয়া খাই আছো পুৰি চবে চ' হেই গাইছ যিটো বস্তু বিচাৰি আহিছিলোঁ নাপালোঁ এতিয়া আৰু চানাকে খালোঁ পুৰি খালোঁ এতিয়া যাওঁ আৰু ঘৰত আজি ভিডিঅ' ইমানতে সামৰিছোঁ বাই বাই